কাৰ্যসূচীটো আমি এই যিটো বড় সমস্যা এই সমস্যাৰ যিটো আজি চলি অহা যিটো আন্দোলন আজি বহুত দীৰ্ঘদিনীয়া আন্দোলন সমস্যা এই সমস্যাৰ সমাধান হ'ব লাগে আৰু ভাৰত চৰকাৰে কেইবাবাৰো আলোচনা হৈছিল কিন্তু হেমাহি হৈছে এতিয়ালৈকে গুৰুত্ব দিয়া নাই যাৰ কাৰণে আন্দোলন আমি নতুনকৈ আৰম্ভ কৰিছোঁ আৰু যেতিয়ালৈকে সমস্যা সমাধান নহ'ব তেতিয়ালৈকে আন্দোলন কৰি যাম এই ধৰণৰ এই চাওক বড়োলেণ্ড শব্দটোলৈকে এটা আতংক সৃষ্টি হৈছে আজি বড়োলেণ্ড এই ভূখণ্ডৰ নামটোহে বড়োলেণ্ড কিন্তু ইয়াত থকা এই প্ৰপ'জ বড়োলেণ্ডত থকা সকলো জনগোষ্ঠীৰ কাৰণে বড়োলেণ্ড হ'ব আৰু এই বড়োলেণ্ড হ'লে কাৰো একো অসুবিধা নহয় আমি বেলেগ ৰাজ্যত যেনেকৈ সকলো জনগোষ্ঠী একেলগে বসবাস কৰি আহিছে আৰু আমিও ইয়াত সকলো একেলগে মিলা প্ৰীতিৰে বসবাস কৰি থাকিম সুদূৰ ভৱিষ্যত এই বড়োলেণ্ড সমস্যাটোক লৈ পেলাই যিটো বড়ো অনাবৰৰ মাজত যিটো বিভাজনৰ ৰাজনীতি এই ৰাজনীতি বন্ধ কৰিব লাগে আজি চাওক বড়ো কৰি কোনোবাই মুনাফা যিটো ফাইদা যিটো লাভ কৰি পেলাই কোনোবাই গৈ দিল্লীত দৰবাৰত ৰাজ কৰি আছে তাত বাহিৰে একো হোৱা নাই আমাৰ মাজত আজি যিটো বিভাজনৰ সৃষ্টি কৰিছে চাওক আজি ভাৰতীয় সংবিধান এনেকুৱা এটা শব্দ নাই য'ত অবড়ো শব্দ সাংবিধানিক শব্দ নহয় অসাংবিধানিক শব্দ আজি এটা জনগোষ্ঠীক এঘৰীয়া কৰি পেলাই আজি চাওক এখন গাৰ্ডেন ফুলৰ বাগিচা আমাৰ নিজে জানে উত্তৰ পূব অঞ্চল বিশেষকৈ আমাৰ BTC অঞ্চলটোত সকলো জনগোষ্ঠীয়ে আমি একেলগে বসবাস কৰি আহিছোঁ আজি আগতে চাওক আমি নিজে পাইছোঁ আজি মোৰ বয়স 53 ইয়াৰ্ছ 52 বছৰ আমি কিমান মিলা প্ৰীতিৰে আহিছিলোঁ আমাৰ মাজত কোনো বিভাজন নাছিলে আমি সুন্দৰভাৱে বসবাস কৰি আহিছিলোঁ কিন্তু এটা আন্দোলন এই আন্দোলনটো কিয় কৰিব লগা হ'ল এটা জনগোষ্ঠী যেতিয়া পিছ পৰি থাকে জনগোষ্ঠীটোক যেতিয়া অৱহেলিত কৰে জনগোষ্ঠীটো যেতিয়া আগুৱাই যায় কাৰণে শিক্ষিত হোৱাৰ পিছত তেখেতসকলৰ নিজৰ মৰ্যাদা তেখেতসকলৰ ভৱিষ্যত কি জীয়াই থকাৰ কাৰণে ভাষা সংস্কৃতি জীয়াই থকাৰ কাৰণে তেখেতসকলে আন্দোলন কৰিছে হয় এই ক্ষেত্ৰত একো ক্ষতি নহয় বৰঞ্চ আমাৰ ভাল হৈছে আজি কাশ্মীৰ যদি দ্বিতীয় খণ্ড কৰি যদি আজি এইটো কি বুলি কয় লাভ দিব পাৰে বড়োলেণ্ড কিয় নোৱাৰে আৰু চাওক আমাৰ তেলেংগানা হৈছে অসমত 7খন আছে 8খন হ'ব তাত ইমানে কথা আজি ভাৰত 29খন আছে 30খন হ'ব আজি চাওক মই তেতিয়াও কৈছোঁ আপোনাৰ এটা জনগোষ্ঠীক যদি আগুৱাই নিব লগা হয় আজি যেনে ট্ৰাইবেল বেলন ব্লক পিছপৰা জনগোষ্ঠীটোক মৰ্যাদা কৰি জীয়াই থকাৰ এটা প্ৰচেছ ঠিক তেনেদৰে আজি আমি ভালেই পাব লাগে আজি আদাৰ্ছৰ মাজত এনেধৰণৰ কথা নতুন ৰাজ্য ক্ৰিয়েট হ'ব গৈছে নতুন ৰাজ্য ডিমাণ্ড কৰিছে আমি মাত্ৰ সমৰ্থন দিব লাগে আৰু ইয়াৰ ফলবোৰ আমি সমভাৱে উপভোগ কৰিব লাগে জয় বড়োলেণ্ড